Hello friends, welcome back to my channel Green Home Gardening. মই আজি আপোনালোকৰ ওচৰলৈ এবিধ প্লান্টছ লৈ আহিছোঁ যাৰ নাম হ'ল ডেভিল ব্লেকবৰ্ন। এডাল মেইন মাদাৰ প্লেণ্টছ হয়। আপোনালোকে মোৰ মাদাৰ প্লেণ্টডালটো দেখিলে মই সেই মাদাৰ প্লেণ্টডালৰ পৰাই কাটিং কৰি কিনে মই ইয়াত এইডাল ৰুইছিলোঁ। সেইডাল এতিয়া বহুত ওখ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল। এই প্লেণ্টডাল আপোনাৰ গৰমৰ দিনত খুব সুন্দৰভাৱে বাঢ়ে আৰু যেতিয়া ঠাণ্ডা দিন পৰিব, ঠাণ্ডা দিনত আপোনাৰ পাতবোৰ পিংক কালাৰ হৈ যায়। এনেকুৱাকৈ লাহে লাহে পাতৰ এনেকৈ পাতৰ কাষত এনেকৈ গুলপীয়া ৰঙৰ ছাইডত এনেকুৱা হৈ যায়। তাৰপিছত পাতবোৰ সৰি যায়। কিন্তু আকৌ যেতিয়া গৰমৰ দিন আৰম্ভ হৈ যায় তেতিয়া আকৌ আপোনাৰ পাতবোৰ আহি যায় আৰু দেখিবলৈ এনেকুৱা গ্ৰীণ কালাৰ হৈ যায় আৰু দেখিবলৈ ভাল লাগে। এইডাল একচুৱেলি বেৰিগেটেড হয়, ডেভিল ব্লেকবৰ্নৰ এডাল বেৰিগেটেড হয় আৰু ইয়াৰে এডাল আছে, সেইডাল আপোনাৰ একেবাৰে গ্ৰীণ কালাৰৰ হয় এডাল। আৰু এই প্লান্টছডাল আপোনাৰ গৰমত খুব সুন্দৰকৈ বাঢ়ে, কিন্তু ঠাণ্ডা দিনত আপোনাৰ গ্ৰ'থটো কমি আহে। কিন্তু আকৌ আপোনাৰ গৰমত আকৌ ভাল হৈ যায়। কিন্তু এই প্লান্টৰ এটা আপোনাৰ আছে, এই প্লান্টৰ যেতিয়া আপুনি কাটিং কৰিব, কাটিং কৰিলে আপুনি দেখিব ইয়াৰে যোনখিনি ঠাইত কাটিং কৰিব তাতে হোৱাইট কালাৰৰ এটা ৰস ওলায়। গতিকে আপোনালোকে যেতিয়া এই প্লান্টডাল কাটিব তাৰপিছত আপোনালোকে হাতটো ভালকৈ ধুই ল'ব, হাতখন ভালদৰে ধুই ল'ব। আৰু কাৰণ সেইটো অলপমান কিবা বেয়া হ'ব পাৰেতো, গতিকে সেইটো কাৰণে আপোনালোকে হাতখন ধুই ল'ব। তাৰপিছত আপোনালোকে বাকী প্লেণ্টডাল দেখিবলৈ ধুনীয়াই লাগে আৰু আপুনি এডাল কাটি কিনে আপুনি কৰক, তাৰপিছত তাৰ পৰা বহুত কেইডাল হৈ যায়। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব, এই প্লাণ্টডাল যেতিয়া আপুনি কাটিং কৰিব, এই মাজত আপোনাৰ এনেকুৱা চুট সৰু এনেকুৱা ওলাই থাকিলে তেতিয়াহে সেইডাল গ্ৰ' কৰে। এনেকুৱাকৈ ইয়াতো আছে, তেনেকুৱাকৈ সেইডাল আপোনাৰ তেনেকুৱাকৈ গ্ৰ' কৰে এই প্লাণ্টডাল। আৰু এই প্লাণ্টডাল আপোনাৰ গৰমৰ দিনত আপুনি ৰাতিপুৱাৰ যিটো ৰ'দ হয় সেইটো দিব, কিন্তু দুপৰীয়াৰ ৰ'দটো নিদিব। দুপৰীয়াৰ ৰ'দটো দিলে পাতবোৰ এনেকুৱা ব্ৰাউন কালাৰ হৈ যায়। গতিকে ৰাতিপুৱাৰ 1-2 ঘণ্টা ৰ'দটো আপোনাৰ কাৰণে চাফিচিয়েণ্ট হয়, সেইটো আপুনি দিব। দুপৰীয়া ৰ'দটো পৰাপক্ষত নিদিব। আৰু বাকী পানীটো আপুনিতো যেতিয়া মাটিটো শুকাই যায় তেতিয়াই দিব পানীটো। আৰু অধিক পানী দিব আৰু অধিক একেবাৰে শুকান কৰিও নাৰাখিব। বস্তু মাটিটো আপুনি চাই মেলি দিব। আৰু আপুনি বছৰত এবাৰ বা দুবাৰ আপুনি খাদ দিব। যদি গৰমৰ দিনত দিয়ে আপুনি আগষ্ট ছেপ্টেম্বৰত দিব, আৰু যদি ঠাণ্ডাৰ ছিজনত দিয়ে তেতিয়াহ'লে আপুনি ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত দি দিব পাৰিব। বাকী আপোনাৰ তেনেকুৱা বিশেষ নাই। গতিকে এই প্লাণ্টডাল মই আপোনালোকক দেখুৱালোঁ। গতিকে আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে মোৰ এই প্লাণ্টছডাল চাই ভাল পালে, আৰু আশা কৰোঁ সকলোৱে প্লাণ্টডাল ৰুব, কাৰণ গছ গছনি সকলোৱে ভাল পায়। গতিকে যিবোৰ মানুহে প্ৰকৃতিৰ লগত জড়িত তেওঁলোকে প্লাণ্টছ ৰুই খুব ভাল পায়। গতিকে আপোনালোকে যিকোনো প্লাণ্টছ আনি ঘৰত ৰুব পাৰে আৰু নিজৰ ঘৰৰ সৌন্দৰ্য বঢ়াব। আৰু তেতিয়াহ'লে ফ্ৰেণ্ডছ মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। তেতিয়াহ'লে ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকে মোৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ ফ্ৰেণ্ডছ।